মৰ্নিং মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং মাই ডিয়াৰ ছাত্ৰ ছাত্ৰীসকল। পিছে তোমালোকে ভালে আছানে মাই ডিয়াৰ ছাত্ৰ ছাত্ৰীসকল? আছো স্যার, আমি ভালে আছো আপোনাৰ আশীৰ্বাদত। হয় নেকি বাৰু? ঠিক আছে দিয়া, ঠিক আছে। তেনেহ'লে আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। কৰক স্যার, আজি ক্লাছটো আৰম্ভ কৰক। খুব জলদি কৰক স্যার, খুব জলদি। কিয় 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 ইমান জলদি ক্লাছ কৰিব লাগে? কিয় পখিলা? হা নহয় মানে স্যার, এনে আৰু জলদি ক্লাছটো শেষ কৰিলে ভাল আৰু সেইকাৰণে ক'লো। মানে ক্লাছটো জলদি শেষ কৰি তহঁতে ঘৰত গৈ খেলি ফুৰিব খোজা ন, আৰু লগতে মানুহৰ আম কঁঠাল লিচু চুৰ কৰি খাবলৈ বিচাৰা ন। বুজি পাইছোঁ তোমালোকৰ কথা, কিয় ইমান সোনকালে যাব খোজা। নহয় স্যার, নহয় আপুনিও যে আৰু আমাৰ বিষয়ে কি যে ভাবা ন, আমি বোলে লিচু আম কঁঠাল চুৰি কৰি খাওঁ। একদম মিছা কথা স্যার, এইবিলাক একদম মিছা। ই বেটা শুন, তাৰ কথা শুন। সিহঁতে বোলে চোৰ নহয়, ভাল মানুহ। বা কি কোৱা যি কি নহওক, আজিৰ ক্লাছটো আৰম্ভ কৰোঁ ৰ। কৰক স্যার, কৰক, ক্লাছটো আৰম্ভ কৰক। আমনি লাগি আছে আৰু বহি বহি। জলদি কৰক স্যার আৰম্ভ। অ'কে বপা, অ'কে, ৰিলেক্স কৰিছোঁ দিয়ক, কৰিছোঁ আৰম্ভ কৰিছোঁ ক্লাছটো। আজিৰ ক্লাছটো আৰম্ভ কৰিলোঁ। ৰহ, আগত ধুনীয়াকৈ বহি লওঁ, তাৰপিছত সিহঁতক এটা এটাকৈ প্ৰশ্ন সুধোঁ আজি। ৰহ, আচ্ছা জনী, তুমি কোৱাচোন 2ৰ পৰা 2 গ'লে কি থাকিব? স্যার মই বুজি নাপালো। বুৰ্বক, এইটোৱে বুজি নোপোৱা বিয়োগ অংকটো? নাই স্যার, মই বুজি পোৱা নাই, অলপ বুজাই দিয়কচোন স্যার। ঠিক আছে বাৰু, ঠিক আছে, অলপ বুজাই দিছোঁ ৰ'ব। মানে ধৰা হ'ল থালিত 2টা ৰুটি আছে, আৰু ৰুটি 2টাও তুমি খালা। এতিয়া থালিত কি থাকিব? অ' স্যার, বুজি পাইছোঁ এবাৰ, বুজি পাইছোঁ স্যার, বুজি পাইছোঁ। তেনেহ'লে কোৱাচোন এতিয়া থালিত কি থাকিব? আঞ্জা, চব্জি আৰু ভাজি থাকিব স্যার। কি 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 কলি তই? খালি মোৰ মাথাটো খালি, তহঁতে মোৰ মাথাটো খালি। উত্তৰটো হোৱা নাই নেকি স্যার? বুৰ্বক, চুপ থাক, তোৰ হোৱা নাই, তোৰ বহি থাকা। অ'কে, থেংক ইউ স্যার। এইবাৰ পখিলাই কোৱা। সোধক স্যার প্ৰশ্নটো, মই নিশ্চয় উত্তৰ দিম। তুমি কোৱাচোন সহাৰ ইংৰাজীৰ প্ৰতিশব্দ কি? লাভ স্যার, লাভ। স্পেলিংটো কোৱাচোন। LAUGH স্যার। হৈছে দিয়া, হৈছে, পাৰিছা তুমি, পাৰিছা। এতিয়া কওকচোন, সহা যদি ইংৰাজী প্ৰতিশব্দ লাভ হয়, তেনেহ'লে হাঁহা হাঁহিৰ ইংৰাজী প্ৰতিশব্দ কি হ'ব? সহা যদি ইংৰাজী প্ৰতিশব্দ লাভ হয়, তেনেহ'লে হাঁহা হাঁহিৰ ইংৰাজী প্ৰতিশব্দ কি হ'ব? ঐ কি হ'ল, কওক, উত্তৰটো কওক, জলদি কওক। স্যার, হাঁহা যদি ইংৰাজী প্ৰতিশব্দ লাভ হয়, তেনেহ'লে হাঁহা হাঁহিৰ ইংৰাজী প্ৰতিশব্দ হ'ব স্যার লাফা লাফি। অ' মাই গড, কি কৈছা বোলে, কি কৈছা এইটো? হা, কি এইটো হয় নেকি? এনেকে হয় নেকি বাৰু? হা, হ'ব যা, তই নাজানা বস্তু নাজানা হৈয়ে থাকক দে, নকওঁ দে তহঁতক, এইটো নকওঁ মই এইটো উত্তৰ। স্যাৰে আকৌ কিয় এইটো উত্তৰ নকয়? স্যাৰে নাজানে নেকি বাৰু এইটো এনচাৰ? স্যাৰে নাজানে নেকি? কি যে হ'ব। এই পখিলা, তই কিবা ভাবিছা নেকি? কিয় ভাবিছা? নাই স্যাৰ, মই একো ভবা নাই স্যাৰ। ঠিক আছে বাৰু, ঠিক আছে, হ'ব দিয়া, বহা। এইবাৰ জনীৰ পাল। জনী, তুমি কোৱাচোন কোন পক্ষীৰ ডেউকা আছে কিন্তু উৰিব নোৱাৰে? মৰা পক্ষী স্যাৰ, মৰা পক্ষীৰ ডেউকা আছে কিন্তু উৰিব নোৱাৰে। মৰা পক্ষী মানে কোনটো কৈছা তুমি? ময়ূৰক কৈছা নে মৰি যোৱা পক্ষীৰ কথা কৈছা? মৰা পক্ষী মানে স্যাৰ মৰি যোৱা পক্ষীৰ কথা কৈছোঁ মই। অ' মাই গড, খালি মোৰ মাথাটো খালি, মোৰ মাথাটো একেবাৰে খাই দিলি আজি। মোৰ উত্তৰটো হোৱা নাই নেকি স্যাৰ? নাই হোৱা, একেবাৰে নাই হোৱা। তেনেহ'লে উত্তৰটো কি হ'ব স্যাৰ? পেংগুইনৰ ডেউকা আছে কিন্তু উৰিব নোৱাৰে। এতিয়াহে বুজি পালোঁ স্যাৰ। থেংক ইউ এনচাৰটো কৈ দিয়াৰ কাৰণে। অ'কে, ঠিক আছে বাৰু, ঠিক আছে, ৱেলকাম, ইউ আৰ মোষ্ট ৱেলকাম। এইবাৰ তুমি কোৱাচোন, মই টেবুলক চুইছোঁ, টেবুলে মাটি চুইছে, গতিকে মই মাটি চুইছোঁ। এনেকুৱা এটা উদাহৰণ দিয়াচোন তুমি। স্যাৰ, ধৰা হ'ল আপুনি হাঁহ খাইছে, হাঁহে কিছু খাইছে, গতিকে আপুনি কিছু খাইছে স্যাৰ। হোৱাট? ই দেখোন মোক লৈ উদাহৰণ দিলে। অৱশ্য উদাহৰণটো হৈছেই, নোহোৱা নহয়। স্যাৰ, মোৰ এনচাৰটো হৈছে নে নাই স্যাৰ? হৈছে বাৰু, মোটামুটি হৈছে দিয়া। আচ্ছা, ঠিক আছে বাৰু। এইবাৰ জনী, তুমি এটা কবিতা গাই শুনাচোন আজি মোক। কবিতা এটা শুনাম নেকি স্যাৰ আজি আপোনাক? ঠিক আছে বাৰু, চেষ্টা কৰিছোঁ ৰ'ব। শুনক, বহুত দিনৰ মূৰত আজি তোমাৰ মুখৰ পৰা এটা মোক কবিতা শুনিবলৈ মন গৈছে, কবিতা, গতিকে শুনাওচোন এটা।
ঠিক আছে ছাৰ ঠিক আছে তেতিয়াহ'লে এই কেইদিনমানত এটা ভাইৰেল হোৱা হোৱাটছএপ নামৰ কবিতাটোকে শুনাও নেকি ছাৰ আপোনাক আজি হ'ব ঠিক আছে বাৰু ঠিক আছে যিয়ে নহওক কিয় যিকোনো কবিতাই নহওক কিয় মাথো তুমি মোক শুনাব লাগে খালি শুনাব লাগে শুনাও অ'কে শুনাইছোঁ ছাৰ শুনি আমাৰ হোৱাটছএপটো অতি ৰঙা নীলা ষ্টেটাছেৰে ভৰা কাৰোবাৰ যদি প্ৰেমৰ লীলা কাৰোবাৰ দুখেৰে ভৰা কাৰোবাৰ যদি উশাহ লোৱা সময় নোপোৱাৰ দৰে SMS আহে কাৰোবাৰ এটাও নাহে তাকে ভাবি ভাবি কিছুমানে গোটেই দিনটো দুখ মনেৰে বহি থাকে আজিকালি আকৌ লোকেল ইউটিউবাৰ বহুত ওলাই আছে সিহঁতে ইউটিউবৰ লিংকটো সদায় ষ্টেটাছত শ্বেয়াৰ কৰি থাকে সেইবিলাকে চাই থাকোঁ দুখ মনে মনে কিছুমানে বাবু জানৰ লগত আনন্দ ফূৰ্তি কৰি থাকে আকৌ কিছুমানে কাজিয়া কৰি গোটেই দিনটো ষ্টেটাছ ফালি থাকে এয়াই হৈছে ছাৰ কবিতাটো এই মজা তই এটা বৰ ভাল ধুনীয়া কবিতা এটা শুনালা দেই বৰ্তমান পৰিৱেশৰ লগত মিলি যোৱা কবিতা এটা শুনি বৰ ভাল লাগিল দেই মোক দেহ মন জোৰ পৰি গ'ল বপা দেহ মন জোৰ পৰি গ'ল থেংক ইউ ইউ আৰ মষ্ট ৱেলকাম ছাৰ ইউ আৰ মষ্ট ৱেলকাম আচ্ছা ৰুণী তুমি এটা ৰচনা গাই শুনাচোন মোক যিকোনো বিষয়ৰ হ'লে হ'ল আৰু ৰচনা হ'লে হ'ল মুঠতে গাই শুনাচোন কেইহাৰিমান অ'কে ছাৰ অ'কে মই এটা ৰচনা শুনাই আছোঁ ৰ'ব আপোনাক শুনাই আছোঁ কি ৰচনা বা শুনাও কোনো এটা ৰচনাৰ বিষয়ে লিখিও অনা নাই মুখস্থ কৰি অহা নাই কি যে শুনাও আজি ছাৰ এই ৰুণী কি ভাবি আছা নাই ছাৰ নাই একো ভবা নাইতো অ'কে তেনেহ'লে শুনাও দে এটা ৰচনা শুনাও ছাৰ বোৱাৰীৰ বিষয়ে ৰচনা এখন গাই দিলে হ'বনে ছাৰ কি তই বোৱাৰীৰ বিষয়ে ৰচনা শুনাবি তই আৰু ছাবজেক্ট বিচাৰি নাপালি নেকি কোনো এটা টপিক বিচাৰি নাপালি ৰচনা ক'বলৈ নাই ছাৰ মই কোনো এটা ছাবজেক্ট বিচাৰি নাপালোঁ তাৰমানে ছাৰ ঘৰত চিৰিয়েল টিৰিয়েল চাই থাকোঁতে মানে বোৱাৰীৰ বিষয়ে এটা ৰচনা আহিল আৰু মনলৈ হয় নেকি বাৰু ঠিক আছে দিয়া তেন্তে তুমি আজি বোৱাৰীৰ বিষয়ে ৰচনা এটা শুনাও দে অ'কে ছাৰ শুনাইছোঁ বোৱাৰী এজনী গৃহপালিত প্ৰাণী ইয়াক গৃহিণী বুলিও কোৱা হয় ইহঁত সাধাৰণতে মানুহৰ নিচিনাই দুটা হাত দুটা কাণ দুটা চকু দুটা ঠেং এটা মূৰ দীঘল চুলি ইত্যাদি আছে ইহঁত সাধাৰণতে কাজিয়া প্ৰেমী শাহুৰ লগত সদায় কাজিয়া কৰা দেখা যায় হিন্দী চিৰিয়েল সিহঁতৰ চিকেন বিৰিয়ানীতকৈও বেছি প্ৰিয় হাজবেণ্ডৰ লগত কাজিয়া কৰি না জিকা পৰ্যন্ত সংগ্ৰাম চলাই যায় হাজবেণ্ডৰ যদি এদিন ঘৰত অহা দেৰি হয় ঘৰত থালি বাচন ঘুটি লতা যি আছে চব পঢ়াতকৈ বেছি বেগত দলিয়াই দিয়ে আৰু কথাতে মাৰ ঘৰত গুচি যোৱা স্বভাৱটো আছেই সিহঁতৰ চিৰন্তনৰ বাক্যটো হৈছে তোমাৰ লগত বিয়া হৈ মোৰ জীৱন বৰবাদ কৰিলোঁ নহ'লে কিমান ডক্টৰ ইঞ্জিনিয়াৰ মোক চাব আহিছিল কলেজত পঢ়ি থাকোঁতে কিমান লাভ লেটাৰ আহিছিল তাৰপিছত মোৰ দেউতা তোমাৰ নিচিনা ফাল্টু ল'ৰাৰ লগত বিয়া দি বহুত ভুল কাম কৰিছে তাৰ পিছত কান্দি নাকৰ পানী চকুৰ পানী এক কৰি নাৰী নিৰ্যাতনৰ কেছ দিয়াৰ কথাটো আছেই এয়াই হৈছে মোৰ বোৱাৰীৰ ওপৰত লিখা ৰচনা ছাৰ এই মজা তই বহুত ধুনীয়া ৰচনা এটা শুনালা দেই বোৱাৰীৰ বিষয়ে বহুত ধুনীয়া ৰচনা এটা শুনালা পিছে ইমান বুদ্ধি নকৰ পৰা আহে তোমাৰ নাই ছাৰ ভগৱানে দিয়া বুদ্ধিকে ব্যৱহাৰ কৰিছোঁ আৰু মোৰ ইমান বুদ্ধি নাই ছাৰ হ'ব যা আজিলৈ ছুটি তোমালোকৰ এতিয়া ঘৰলৈ যোৱা টাটা বাই বাই চি ইউ টুমৰো ছুটি দিছে ছাৰে আমাক